গোৱালপাৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ চুৰিকাণ্ড। ঐতিহাসিক শ্ৰী শ্ৰী মা শ্যামা কালী মন্দিৰত চুৰি। মন্দিৰত প্ৰৱেশ কৰি 6টা চোৰে চলালে চাফাই অভিযান। মন্দিৰৰ গ্ৰিলৰ তলা ভাঙি 6টা চোৰে চলালে লুটপাট। লুটিলে নগদ ধনসহ 15 লাখ টকাৰ সোণ ৰূপৰ অলংকাৰ। দুৰ্গা পূজাৰ উল্লাসৰ মাজতে এনে ঘটনা সংঘটিত হোৱা দেখা পোৱা গৈছে। আৰু যিমানে আৰক্ষী প্ৰশাসন সক্ৰিয় হৈ উঠিছে তাৰ সমান্তৰালকৈ দিনক দিনে ৰাজ্যত বৃদ্ধি পাইছে চুৰিৰ ঘটনা। পুৱাই গোৱালপাৰাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ চুৰিকাণ্ড। আৰু ঐতিহাসিক শ্ৰী শ্ৰী মা শ্যামা কালী মন্দিৰত সংঘটিত হৈছিল এই চুৰিকাণ্ড। আৰু আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। আৰু আৰক্ষীৰ অভিযানৰ পিছতহে আচলতে গম পোৱা যাব সেই চুৰিকাণ্ডৰ লগত কোন কোন লোক জড়িত আছিল। আৰু আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। আৰু অভিযান শেষ হোৱাৰ পাছতে মূল তথ্য পোহৰলৈ আহিব। আৰু মন্দিৰত প্ৰৱেশ কৰি 6টা চোৰে চলালে চাফাই অভিযান। ইফালে ৰাজ্যজুৰি এতিয়া দুৰ্গা পূজাৰ উল্লাস উদ্দীপনা চলি আছে। আৰু তাৰ সমান্তৰালকৈ এনেধৰণৰ চুৰিকাণ্ড সংঘটিত হোৱা দেখা পোৱা গৈছে। আৰু গোৱালপাৰাৰ যি ঐতিহাসিক শ্ৰী মা শ্যামা কালী মন্দিৰ আৰু এই কালী মন্দিৰত এনেধৰণৰ ঘটনা সংঘটিত হোৱা দেখা পোৱা গৈছে। আমি আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম।